Hi friends, আজি আছো আমি নাহংকৰ মন্দিৰত গটিকে আহক আজি আমি নাহংকৰ মন্দিৰৰ চাৰিও পৰিবেশ চাম বুজিম নাহংকৰ মন্দিৰৰ ভিতৰৰ পুখুৰীটোত কি আছে বাহিৰৰ পুখুৰীটোত কি আছে গটিকে আহক সকলো একেলগে আমি এই ভিডিঅটো আৰম্ভ কৰো যিখন জেগাত নাগ দেৱতাই বাস কৰে বুলি পৌৰাণিক কথা ইয়াত আছে আগৰ বয়সস্থ মানুহসকলে কৈছিলে এই কাঠটোতে নাগ দেৱতাই বাস কৰিছিলে তাকে লৈ পেলাই এই মন্দিৰখনৰ নাম